কেনেকৈ কি যে হৈ গ'ল কলিতি কুসুমেৰ সুৰভি ফুলে কৈ বতাহক লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা গোপন ফাগুনে যে লুকাই হাঁহিছে হো খুলি গোপনতা তোমাৰ মৰমে মোক থেংক ইউ সুন্দৰ এটা জোৰকৈ হাত চাপৰি দিয়ক খুব সুন্দৰকৈ পৰিৱেশন কৰিছে আমি যদি সময় হয় অনুষ্ঠানৰ শেষৰ ফালে তোমাৰ পৰা আমি বড়ো আধুনিক গীত এটা শুনিম আমাৰ হাতত সময় আছে কিছু গতিকে আমি গান শুনিবলৈ কথা পাতিবলৈ যথেষ্ট সময় পাম তাৰ পূৰ্বে HK সাহু ছাৰৰ আচ্ছা পৰি দিয়ক জোৰ কৰে ঠিক আছে তোমালোকে একদম তেজক জন্মৰ সময়ৰ পৰা বাহিৰ সুৰটো চিকুমাৰ সুৰটো লৈ আহা নেকি এনেকাই ছাৰ মানে ভিতৰৰ পৰা আনিব লাগে এইটো সুৰ তাৰমানে বজাব ভিতৰৰ পৰা আনিব লাগে খুব সুন্দৰ আৰু এইফালে গ্ৰুপ চং এটা গাম বুলি কৈছিলে কোনোবাই কি নাম মোৰ খেৰমচাৰ বসুমতাৰী ঠিক আছে আমি অকণমান দলীয় সংগীত শুনি লওঁ এটা মানে আৰু আছে খুব সুন্দৰ উই চেঙাৰ মানে চাউণ্ড কি বস্তু আৰু মই এতিয়া কি কয় এতিয়া একো ক'ব নালাগে আমি মাতটো শুনিলে বুজি পাম ইমান পাৰফেক্টলি কৰি আছা আমি গম পাই যাম এতিয়া মই কুক্তিৰ মানে চাউণ্ড দিম কুক্তি কুক্তি মানে কপৌ চৰাই এতিয়া বাঘৰ মানে কি কয় এতিয়া সংসাৰী দিম মানে বাঘৰ গুজৰণি খুব সুন্দৰ আৰু কিবা কিবা পাৰে নাই মই যদি কওঁ CM হাগ্ৰামা মহিলা বিচাৰৰ অকণমান মিমিক্ৰি কৰিব লাগে পাৰিবা নাই চৰি এইটো মই প্ৰেক্টিছ কৰা নাই ঠিক আছে পিছত এইটো প্ৰেক্টিছ কৰিবা আমি চাম